গোটাই কোচ ৰাজবংশী ছাত্ৰ সংস্থাৰ সৌজন্যত আৰু লখিমপুৰ জিলা কোচ ৰাজবংশী সন্মিলনী, লখিমপুৰ জিলা কোচ ৰাজবংশী ছাত্ৰ সংস্থা আৰু লখিমপুৰ জিলা কোচ ৰাজবংশী সাহিত্য সভাৰ সহযোগত 23 এপ্ৰিল তাৰিখে আয়োজন কৰি নেওয়া কেন্দ্ৰীয় বিশ্ব উৎসৱৰ গড়খুঁটা স্থাপন কৰা হৈছে। মঙ্গলবাৰে লখিমপুৰ জিলাৰ টেক ক্ষেত্ৰত গড়খুঁটা স্থাপন কৰিছে কোচ ৰাজবংশী ছাত্ৰ সংস্থাৰ কেন্দ্ৰীয় সমিতি তথা কোচ ৰাজবংশী সন্মিলনীৰ লখিমপুৰ জিলা উপদেষ্টা তৰুণ দত্তদেৱে। গড়খুঁটা স্থাপনস্থলীত উপস্থিত থাকে গোটাই কোচ ৰাজবংশী ছাত্ৰ সংস্থাৰ যুটীয়া সম্পাদক দীপক বৰাদেৱ, উদযাপন সমিতিৰ সভাপতি দিলীপ কুমাৰ বৰুৱা আৰু বহুকেইজন ব্যক্তি। উত্তৰ অসমত এই প্ৰথমবাৰৰ জন্য আয়োজন কৰি নেওয়া এই বিশ্ব উৎসৱত লখিমপুৰ তথা অসমবাসী ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছে উদযাপন সমিতি। লখিমপুৰবাসী ৰাইজক জনাব বিচাৰিছোঁ যে আজি পোনপ্ৰথমবাৰৰ বাবে আমি এইবাৰ সদৌ অসম ভিত্তিক উত্তৰ অসমত কোচ ৰাজবংশী উৎসৱ বিশ্ব অনুষ্ঠিত কৰিবলৈ লৈছোঁ। সেই উপলক্ষে আজি আমাৰ লাইখুঁটা স্থাপন হৈ গৈছে আৰু অহা আগন্তুক 23 তাৰিখে যি অনুষ্ঠান হ'ব তাত লখিমপুৰ কোচ ৰাজবংশী ৰাইজৰ লগতে সমূহ লখিমপুৰবাসীক আমন্ত্ৰণ জনাইছোঁ। আপোনালোকে যাতে আহি পেলানি আমাক এই অনুষ্ঠানত উপস্থিত হৈ আমাক যাতে উৎসাহ উদ্দীপনা যোগায় তাৰ বাবে মই আপোনালোকক সকলোলৈ অনুৰোধ জনালোঁ। বৰাইলুং আজি সদৌ কোচানী ছাত্ৰ সন্থাৰ সৌজন্যত লখিমপুৰ জিলা কোচানী সন্মিলনী, লখিমপুৰ জিলা কোচানী ছাত্ৰ সন্থাৰ, লখিমপুৰ জিলা কোচানী সাহিত্য সভাৰ সহযোগত প্ৰথমবাৰৰ বাবে উজনি অসমত কেন্দ্ৰীয় বিশ্ব উৎসৱ অহা শনিবাৰে আমি আয়োজন কৰিছোঁ। এই বিশ্ব উৎসৱটিলৈ অসম তথা ভাৰতবৰ্ষ সকলোৱে জানক যাতে উজনি অসমত প্ৰথমবাৰৰ বাবে হোৱা এই বিশ্ব উৎসৱত লখিমপুৰ জিলাৰ সকলো জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো ৰাইজক আমি উক্ত দিনা শনিবাৰৰ দিনটোত আহি আমাক দেখা কৰি এষাৰ মাত দি আমাক উৎসাহ উদ্দীপনা জনাবৰ বাবে মই উদযাপন সমিতিৰ ফালৰ পৰা অনুৰোধ জনাইছোঁ। লগতে জাতীয় উৎসৱ যিহেতু উক্ত বিশ্ব উৎসৱটিৰ দিনা আমি কোচ ৰাজবংশীসকলৰ জাতীয় উৎসৱ, সেয়েহে সেইদিনা আমি চিত্ৰাংকন আৰু কুইজ প্ৰতিযোগিতা আয়োজন কৰিছোঁ 11 বজাত। চিত্ৰাংকন আৰু কুইজ প্ৰতিযোগিতাৰ বাবে আমি বিষয়টো ৰাখিছোঁ বিশ্ব মহাবীৰ চিলাৰায়। গতিকে সকলো ছাত্ৰ ছাত্ৰীক সেই দিনটোত অভিভাৱকসকলে যাতে ঠিক 11 বজাত ত্যাগ ক্ষেত্ৰলৈ আমাৰ এই চিত্ৰাংকন আৰু ৰচনা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবৰ বাবে অভিভাৱকসকলে লৈ আনিবলৈ অনুৰোধ জনালোঁ। দুটা পৰ্যায়ত হ'ব, আমি ইয়াত চিলেকশ্যন কৰি ল'ম পৰ্যায় দুটা, আৰু সদৌ অসম ভিত্তিত আমি সেই দিনাতে আমি এটা কুইজ কম্পিটিশ্যন অনলাইন মাধ্যমে কৰিবলৈ আগবাঢ়িছোঁ। সেই কুইজ প্ৰতিযোগিতাটো অনলাইনত হ'ব আৰু সেই সময়ত লগে লগে লিংকবোৰ আমি চবৰ হোৱাটছআপ বা ফেচবুকৰ মাধ্যমে সকলো প্ৰচাৰ মাধ্যমে প্ৰচাৰ কৰিম। কোন সময়ত অনলাইন খুলিব, কোন সময়ত অফ হ'ব সেইটো তাত সম্পূৰ্ণ লিখা থাকিব। গতিকে অনলাইন মাধ্যমে যি কুইজ প্ৰতিযোগিতা হ'ব তেওঁলোকে সেই কুইজ প্ৰতিযোগিতাত সকলো ছাত্ৰ ছাত্ৰীক আৰু অভিভাৱকসকলক অংশগ্ৰহণ কৰিবলৈ মই অনুৰোধ জনালোঁ। ধন্যবাদ। লখিমপুৰত ত্যাগ ক্ষেত্ৰত আমি অনুষ্ঠানটো অনুষ্ঠিত কৰিছোঁ আৰু ইতিমধ্যে আমাৰ সমগ্ৰ লখিমপুৰ জিলাখনত আমাৰ 20টা আঞ্চলিক আছে। সেই 20টা আঞ্চলিকৰ লগত আমি যোগসূত্ৰ ৰাখিছোঁ। আমি আপোনালোকৰ চেনেলৰ যোগেদি আমি সদৌ লখিমপুৰ যিখিনি মানে আমাৰ কোচ ৰাজবংশী জাতীয় মানুহ আছে, মানে ব্যক্তি আছে, তেখেতসকলকো আমাৰ নিজৰ জাতিৰ স্বাভিমানৰ ক্ষেত্ৰত, নিজৰ জাতীয় স্বকীয়তা বৈশিষ্ট্যখিনি ৰক্ষা কৰাৰ ক্ষেত্ৰত আমি সকলোকে আহ্বান জনাইছোঁ যে 23 তাৰিখৰ যি কাৰ্যসূচী উত্তৰ অসমত পোনপ্ৰথমভাৱে কোচ ৰাজবংশী সন্মিলনীৰ তৰফৰ পৰা বিশ্ব উৎসৱ অনুষ্ঠিত হ'ব। এই বিশ্ব অনুষ্ঠিত হোৱা এই কাৰ্যসূচীত আমি লখিমপুৰ জিলাৰ যিসকল কোচ ৰাজবংশী জাতিগত ব্যক্তি আছে তেখেতসকলক আমি আহ্বান জনাইছোঁ যে তেখেতসকলে সেই দিনটোত আমাক ইয়াতে অনুষ্ঠিত হোৱা দিনজোৰা কাৰ্যসূচীত প্ৰতিটো কাৰ্যসূচীত অংশগ্ৰহণ কৰি আমাৰ জাতীয় স্বাভিমানটো যদি ৰক্ষা কৰি সমগ্ৰ অসমতে এই লখিমপুৰ জিলাখনৰ জাতীয় স্বাভিমানখিনি যদি আমি বাৰ্তা দিব পাৰোঁ তাৰ প্ৰতি মই সকলোকে আপোনালোকৰ চেনেলৰ জৰিয়তে আমি সদৌ লখিমপুৰ জিলা যিসকল ব্যক্তি আছে সকলোকে আমি এই বিশ্ব উৎসৱত অংশগ্ৰহণ কৰিবৰ কাৰণে আমি আমন্ত্ৰণ জনাইছোঁ। আমি আশা ৰাখিছোঁ যে আমাৰ আহ্বানৰ প্ৰতি লক্ষ্য ৰাখি প্ৰত্যেকগৰাকী কোচ ৰাজবংশী ব্যক্তিয়ে এই অনুষ্ঠানত অংশগ্ৰহণ কৰি আমাৰ এই অনুষ্ঠানটো অনুষ্ঠিত কৰাৰ সাফল্যমণ্ডিত কৰি তুলিব বুলি আমি আশাবাদী। লখিমপুৰ থাকিয়া ৰাহানুদ্দিন আহমেদ, নেক্সট কমতাপুৰ।